হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল নিখিল ব্লগ। তো অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে আজি একদম নৰ্মেল ভিডিঅ' এটা বনাম। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। নৰ্মেল মানে থাম্বনেইল চাই গমেই পাইছে আজি কোহিনুৰ থিয়েটাৰ চাব যাই আছোঁ। তো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। আৰু আজি নাটকখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। তো চাই থাকিব। Kalinga! Ea Kalinga Day! তহঁতে কোনো আহিব নোৱাৰো। তহঁতে আমাৰ ঠাইখিনি কাঢ়ি লোৱাৰ ষড়যন্ত্ৰ কৰিছ। নোৱাৰ। আমাক তহঁতে একো কৰিব নোৱাৰ। মৰিব লাগিব। তহঁত চব মৰিব লাগিব। ইহঁতক যাবলৈ দিলে ইহঁতে আমাৰ জেগাখিনি লৈ যাব। আমাৰ মাটি পানী জংঘল সকলো কাঢ়ি দিব। ইহঁতক মাৰি পেলাম মই। মই ৰখীয়া, এই অৰণ্যৰ ৰখীয়া, এই নদীখনৰ ৰখীয়া, ব্ৰহ্মপুত্ৰ। আমি নাজানিলে তই অন্তত খুব ভালকৈ জানিব লাগিছিল যে মই কিয় মাৰিছো, কিহৰ প্ৰতি সজাগ হৈ মোৰ বুকুৰ মাজত চলি আছে। আমি নাজানিলে তই জানিব লাগিছিল। মই জন্ম হৈ পৃথিৱীৰ কি দেখো নেদেখো। ইমানটো বয়সতে চালে মোৰ দেউতাক খেলত ওলাবি দিছিল। কাৰণ তেওঁৰ পত্নীয়ে তেওঁৰ ওপৰত কেছ দিছিল, থানাত কেছ দিছিল। আৰু মোৰ দেউতা প্ৰথমা পত্নী আছিল তোৰ মা। দেউতাৰ মৃত্যু হোৱাৰ কিছুদিনৰ পিছতে চালা মাও মৰি থাকিব। আমি কালিব নাজানো। আমি কালিঙ্গা হয়, কালিঙ্গা। কিয় ভয় কৰিছে? মই আছো নহয়, মোৰ ওপৰত বিশ্বাস কৰা, মোৰ ওপৰত বিশ্বাস কৰা।
উপহাৰটো কেনে লাগিল মনটো ভাল লাগিছিলে তোৰ মন ভাল লগাবৰ কাৰণে মই তিৰিজনী লৈ আনিছোঁ কালিংগাৰ পৰা ইয়ালৈ এতিয়া কোনো চিন্তা নাই তই একো কালিংগাৰ যাবলগীয়া নাই তই ইয়াতে থাকিবি তিৰি থাকিব ইয়াত তই থাকিবি তাত নিজে মাজে মাজে হেলপ কৰি থাকিবি তইও খোজ ময়ো খোজ মোৰ ঘৰখনো খোজ ঠিক আছে ঐ, আমাক ইয়াৰ পৰা যাবলৈ দে নহ'লে কি কৰিবি মাৰি পেলাবি মই জানো তই অত্যন্ত পাৱাৰফুল সাহসী শক্তিশালী কিন্তু এটা কথা মোৰ এই ঘৰৰ চৌহদত বিভিন্ন মানুহে এনেধৰণৰ যন্ত্ৰ পাতি লৈ ৰেডি হৈ আছে তাৰ মাত্ৰ এটা গুলিয়ে তোৰ চকুৰ সন্মুখত তিৰিটো শেষ কৰি দিব পাৰে গতিকে কালিংগালৈ যোৱাৰ কথাটো পাহৰি যা বুজিলি নহয় প্ৰতাৰণা নিচা মাৰিছিলোঁ মই কাৰণ মই মোৰ ঘৰখন বচাব লাগিব মোৰ বাইকক বচাব লাগিব মই মোৰ ঘৰখনক বচাব লাগিব মই কালিংগাক বচাব লাগিব এইখিনিলৈকে ধুনীয়া হৈ আছে বস্তুটো তইতো কালিংগাৰ কথা ভাবি আছ মই ভাবি আছোঁ মোৰ ঘৰখন কেনেকৈ বচাওঁ মোৰ বাৰ চকু পানী কেনেকৈ বচোৱা হওক এইখিনিলৈকে কোনো সমস্যাই নাই এতিয়া তইতো কালিংগাৰ কথা পাহৰি মোৰ ঘৰখনৰ কথা ভাবিব লাগে তাকে মোৰো মংগল আৰু মোৰ ঘৰখনৰ মংগল বুজিলি কালিংগাৰ একো হ'ব নোৱাৰে যেতিয়ালৈকে কালিংগাৰ ৰক্ষাই ব্ৰহ্মপুত্ৰ এই কথাটোকে মই ইমান বুজাই তোক নোৱাৰো যদি চাই ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব